এইখন পৃথিৱীৰ কোনো দিন সলনি নোহোৱা চিৰসত্য কথাটো হৈছে জোনবেলি তৰা ওলাবই, ৰাতিৰ পাছত দিন হ'বই। ঠিক তেনেকৈ মানুহৰ জীৱনৰ সকলোতকৈ চিৰসত্য কথাটো হৈছে জন্মৰ পাছত মৃত্যু হ'বই। মানুহৰ জীৱনটো খন্তেকীয়া। কোনো মানুহ এখন পৃথিৱীত 150 বছৰ জীয়াই নাথাকে। 70 বছৰ 80 বছৰ জীয়াই থকাটো আজিৰ সময়ত ডাঙৰ কথা। ইমানখিনি জনাৰ পাছতো কিন্তু আমি জীৱনটো থকাখিনিক লৈ কেতিয়াও উপভোগ নকৰোঁ। সদায় আমি টকা পইচা সম্পত্তিৰ পাছত দৌৰি থাকোঁ। নম্বৰ 1 হোৱাৰ প্ৰতিযোগিতাখনত দৌৰি দৌৰি আমি পাহৰি যাওঁ জীৱনত থকাখিনিক লৈ আনন্দ কৰিব। আৰু সেইকাৰণে জীৱনৰ শেষ মুহূৰ্তত যেতিয়া আহি পাওঁ তেতিয়া কওঁ আমি জীৱনত একো উপভোগে কৰিব নোৱাৰিলোঁ। এজন ধনী ব্যৱসায়ী আছিল, ব্যৱসায়ত তেওঁ সফল হয়, ব্যৱসায় কৰি কৰি বহু টকা পইচা গোটালে, টকা পইচাৰ কোনো অভাৱ নাই, কিন্তু তেওঁ সুখী নহয়। তেওঁ এটা সুন্দৰ পৰিয়াল আছে, সুন্দৰকৈ ল'ৰা ছোৱালী আছে, তেওঁৰ তলত 500-600 মানুহে চাকৰি কৰে। ইমানখিনি থকাৰ পাছতো কিন্তু তেওঁ সুখী হ'ব নোৱাৰে, কাৰণ তেওঁ প্ৰত্যেকটো বস্তু বিজনেছ এংগলত চায়। তেওঁ প্ৰত্যেকটো বস্তু প্ৰত্যেক সময়তে অকল টকা পইচা ধন সম্পত্তিৰ কথাই ভাবি থাকে। পৰিয়ালক সময় নিদিয়ে, ল'ৰা ছোৱালীক সময় নিদিয়ে, অফিচৰ এমপ্লয়বিলাকৰ লগত ভালকৈ কথা নাপাতে, কাৰণ তেওঁ ভাবে প্ৰত্যেকটো বস্তুৰ পৰাই ব্যৱসায় আহিব লাগে। সেইকাৰণে তেওঁ পৰিয়ালক সময় নিদিয়ে, পৰিয়ালক সময় দিয়াতকৈ ব্যৱসায়ত সময় দিয়ে। তেওঁ অফিচৰ এমপ্লয়ৰ লগত ভালকৈ কথা নাপাতে, তেওঁ ভাবে দৰমহা দিছোঁ কাম কৰিবই। তেওঁৰ মতে যি কথা শুনে সেইজন ভাল, আৰু তেওঁৰ মতে কথা নুশুনাজনক গালি দিয়ে, কামৰ পৰা উলিয়াই দিয়ে। কিন্তু লাহে লাহে তেওঁ এই স্বভাৱটোৰ কাৰণে তেওঁক ভাল পোৱা প্ৰত্যেকজন মানুহ লাহে লাহে তেওঁৰ পৰা দূৰত গুচি গ'ল, আৰু মানুহজন অকলশৰীয়া হ'ল। ইয়াৰ পাছত মানুহজন দুখী থকা আৰম্ভ হ'ল। মানুহজনৰ মন যেতিয়া বেয়া লাগে, ওচৰত থকা এখন আশ্ৰমত যায় আৰু আশ্ৰমখনত সাধুজনৰ লগত কথা পাতে। সাধুজনক তেওঁ দেখা পায়, যিকোনো মুহূৰ্তত সাধুজনে অকল হাঁহি থাকে। সাধুজনৰ পিন্ধিবৰ কাৰণে ভালকৈ কাপোৰ নাই, খাবৰ কাৰণে বস্তু নাই, ইয়াৰ পাছতো কিন্তু সাধুজনে সদায় হাঁহি থাকে। সাধুজনৰ মুখত সদায় হাঁহি আৰু সুখত আনন্দত আত্মহৰা হৈ থাকে। তেতিয়া বেপাৰীজনে ভাবে, মোৰ ইমান টকা পইচা থকাৰ পাছতো, কোটি কোটি টকা বেংকত থকাৰ পাছতো মই সুখী নহয়, আৰু এই সাধুজন কালিলৈ কি খাব সেই বস্তুটো নাই, তাৰ পাছতো কিন্তু সদায় হাঁহি থাকে। এদিন বেপাৰীজনে সাধুজনক সুধিলে, প্ৰভু আপুনি ইমান কেনেকৈ সুখত থাকিব পাৰে? আপোনাৰ লগত পিন্ধিবলৈ কাপোৰ নাই, থাকিবলৈ ভালকৈ ঘৰ নাই, তাৰ পাছতো আপুনি কেনেকৈ সুখী থাকিব পাৰে? মই কিয় সুখী থাকিব নোৱাৰোঁ? মোৰ ঘৰ আছে, টকা পইচা সম্পত্তি গাড়ী ঘৰৰ একো অভাৱ নাই, ইয়াৰ পাছতো কিন্তু মই সুখী নহয়, কাৰণ মোৰ মতে পৃথিৱীখন নচলে। মোৰ ৱাইফে মোক বেয়া পায়, মোৰ ল'ৰা ছোৱালীয়ে মোক বেয়া পায়, মোৰ এমপ্লয়বিলাকে মোক বেয়া পায়। তেতিয়া সাধুজনে ক'লে, তোমাক এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে মই তোমাৰ হাতখন এবাৰ চাব বিচাৰোঁ। আৰু সাধুজনে এই বেপাৰীজনৰ হাতখন চালে, আৰু বেপাৰীজনৰ হাতখন চাই সাধুজনে ক'লে যে মই তোমাক প্ৰশ্নটোৰ উত্তৰ দিম, মই কেনেকৈ সুখী থাকোঁ, কিন্তু তাতকৈ এটা গুৰুত্বপূৰ্ণ কথা মই তোমাক ক'ব গৈ আছোঁ। সেই কথাটো হৈছে, তোমাৰ হাতত মাত্ৰ 1 মাহ সময় আছে, 1 মাহৰ পাছত তোমাৰ মৃত্যু হ'ব, তোমাৰ জীৱনটো বহু কম দিন বাচি আছে। তেতিয়া বেপাৰীজনে ভাবিলে, কি হৈ গ'ল মোৰ লগত? ইমান টকা পইচা সম্পত্তি ঘটিলোঁ, কিন্তু মই 1 মাহ মাত্ৰ জীয়াই থাকিম। বেপাৰীজনে ভবা আৰম্ভ কৰিলে যে মই অকল টকা পইচা সম্পত্তিয়ে ঘটিলোঁ, মই জীৱনত উপভোগ নকৰিলোঁ, একো এনজয় নকৰিলোঁ। মই আজিলৈকে ল'ৰা ছোৱালীৰ লগত খেলি নাপালোঁ, মোৰ পত্নীৰ লগত ভালকৈ কথা পাতি নাপালোঁ, মোৰ মা দেউতা আৰু পত্নীক মই এবাৰ ঘূৰাবৰ কাৰণে লৈ নগ'লোঁ, অকণো সময় নিদিলোঁ। অফিচলৈ মনত পৰিল, অফিচৰ প্ৰত্যেকজন এমপ্লয়ক তেওঁ অকল কামৰ কাৰণে গালি দিলে, কোনো দিন তেওঁলোকৰ সুখ দুখৰ খবৰ নল'লে। তেওঁক বেয়াকৈ কোৱা প্ৰত্যেকজন মানুহৰ লগত কাজিয়া কৰিলে, গালি পাৰিলে, সকলোকে ডমিনেট কৰাৰহে যত্ন কৰিলে। তেওঁ জীৱনত কি কৰিলে? আজিলৈকে সমাজৰ কাৰণে একো কাম নকৰিলে, ইমান টকা পইচা ঘটাৰ পাছতো কোনো মানুহক সহায় নকৰিলে। তেতিয়া মানুহজনে ভাবিলে যে যি হ'ল হ'ল, আজিৰ পৰা মোৰ হাতত সময় নাই, মাত্ৰ 1 মাহ সময় আছে, আৰু এই 1 মাহ সময় মই এনজয় কৰিম, এই 1 মাহ সময় প্ৰত্যেকটো মুহূৰ্ত মই উপভোগ কৰিম। মানুহজন ঘৰত আহিল ল'ৰা ছোৱালীৰ লগত খেলা আৰম্ভ কৰিলে, ব্যৱসায়ৰ লগে লগে ল'ৰা ছোৱালীৰ লগত খেলা আৰম্ভ কৰিলে, পত্নীক সময় দিলে, নিজৰ মা দেউতাক ফুৰিবৰ কাৰণে লৈ গ'ল। অফিচত গৈ সকলো এমপ্লয়ৰ লগত ভালকৈ কথা পাতিলে, সুখ দুখৰ খবৰ ল'লে। তেওঁ যিমান মানুহৰ লগত কাজিয়া কৰিছিল, গালি পাৰিছিল, সকলোকে ফোন কৰি চৰি ক'লে। এই মানুহজনৰ এই বিহেভিয়াৰবিলাক দেখি তেওঁ ওচৰত থকা মানুহখিনি, তেওঁৰ পৰা আঁতৰি যোৱা মানুহখিনি লাহে লাহে আকৌ মানুহজনৰ ওচৰ চাপি আহিল। মানুহজনৰ ভাল লাগিল, প্ৰত্যেকজন মানুহে মানুহজনক মৰম কৰিলে, প্ৰত্যেকজন মানুহে মানুহজনক সন্মান কৰিলে, ল'ৰা ছোৱালীয়ে দেউতাকক ভাল পালে, পত্নীয়ে হাজবেণ্ডক লৈ সুখী হ'ল। মানুহজনৰ সুন্দৰ এটা জীৱন পুনৰ হৈ পৰিল।
এনেদৰে দিনবোৰ গ'ল, কিন্তু মানুহজনৰ মনত এটা চিন্তাও আছে, তেওঁ 1 মাহে জীয়াই থাকিব। 1 মাহ হ'বলৈ 2 দিন বাকী থাকোঁতে সেই সাধুজন বেপাৰীজনৰ ঘৰত আহিল। আৰু সাধুজনে বেপাৰীজনক আহি ক'লে যে মই তোমাক প্ৰশ্নটোৰ উত্তৰ দিব আহিছোঁ। তেতিয়া বেপাৰীজনে ক'লে, প্ৰভু মোৰ হাতত মাত্ৰ 2 দিন সময় আছে, মই আৰু এইখন পৃথিৱীত জীয়াই নাথাকোঁ। তেতিয়া সাধুজনে বেপাৰীজনক সুধিলে, মই তোমাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, তুমি এই 1 মাহ সময় কাৰ লগত কাজিয়া কৰিলা? এই 1 মাহ সময় তুমি কিমান মানুহক বেয়াকৈ ক'লা? এই 1 মাহ সময় তুমি পৰিয়ালক সময় দিলানে? এই 1 মাহ সময় তুমি কিমান মানুহৰ লগত কাজিয়া কৰিলা, আটাৰি হ'লা? তেতিয়া বেপাৰীজনে হাঁহিলে আৰু বেপাৰীজনে ক'লে, প্ৰভু এই 1 মাহ সময় মই কাৰোৰ লগত কাজিয়া কৰা নাই। এই 1 মাহ সময় মই কোনো মানুহক বেয়াকৈ কোৱা নাই। এই 1 মাহ সময় মই পৰিয়ালক দিলোঁ। এই 1 মাহ সময় মই ল'ৰা ছোৱালীৰ লগত খেলিলোঁ। এই 1 মাহ সময় আচলতে মই জীৱনটো জীয়াই থাকিলোঁ। মোৰ জীৱনৰ সম্পূৰ্ণ যিমান দিন আছে সকলো দিনতকৈ এই 1 মাহ সময় স্পেচিয়েল হয়, আৰু এই 1 মাহ সময় কেতিয়া পাৰ হ'ল মই গমেই নাপালোঁ। তেতিয়া সাধুজনে ক'লে, তুমি মোক সুধিছিলা যে মই সকলো সময়তে কেনেকৈ হাঁহি থাকোঁ। মই সকলো সময়তে হাঁহি থকাৰ মূল ৰহস্যটো হৈছে মই মোৰ জীৱনটো দুদিনীয়া বুলি ভাবোঁ, আৰু জীৱনৰ প্ৰত্যেকটো মুহূৰ্ত প্ৰত্যেকটো দিন উপভোগ কৰোঁ। সেইকাৰণে মই আনন্দত থাকোঁ। কালিলৈ কি হ'ব মই নাভাবোঁ। কালিলৈ মোৰ মৃত্যু হ'ব বুলি মই ভাবোঁ, আৰু আজিৰ দিনটো সুন্দৰকৈ জীয়াই থাকোঁ। তুমিও এই 1 মাহ দিন সুন্দৰকৈ জীয়াই থাকিব পাৰিলা? কাৰো লগত কাজিয়া নকৰিলা, কাকো বেয়াকৈ নক'লা, সময় দিলা, ব্যৱসায়ো চলাই নিলা। ইয়াৰ মূল কাৰণ হৈছে তুমি বুজি পালা যে তোমাৰ জীৱনটো খন্তেকীয়া। আৰু আজি মই তোমাক এটা সঁচা কথা ক'ব আহিছোঁ। সঁচা কথাটো হ'ল তোমাৰ মৃত্যু কেতিয়া হ'ব মই নাজানো। তোমাক এই কথাখিনি বুজাবৰ কাৰণে মই তোমাক মিছাকৈ কৈছিলোঁ যে তোমাৰ মৃত্যু হ'ব। তোমাৰ মৃত্যু কেতিয়া হ'ব ভগৱানে জানে। সেইকাৰণে চিন্তা কৰা কোনো প্ৰয়োজন নাই। সুন্দৰকৈ জীৱনটো উপভোগ কৰা। তেতিয়া মানুহজনে বুজি পালে যে তেওঁ কি ভুল কৰি আছিল। সাধুজনৰ ভৰিত ধৰি সেৱা কৰি ক'লে যে প্ৰভু ধন্যবাদ, আপুনি মোৰ চকু খুলি দিলে। আজিৰ পৰা মই টকা পইচা ঘটাৰ লগে লগে জীৱনটো সম্পূৰ্ণকৈ এনজয় কৰিম। কাৰণ কোনেও নাজানে কাৰ জীৱনটো কেতিয়া স্তব্ধ হৈ যাব, কাৰ কেতিয়া মৃত্যু হ'ব কোনেও নাজানে। মৃত্যুৰ সময়ত পস্তোৱাতকৈ আজিয়ে জীৱনটো এনজয় কৰক। টকা পইচাই সকলো নহয়, টকা পইচাই আপোনাক সকলো সুখ দিব নোৱাৰে। এখন পৃথিৱীত যদি সঁচাকৈ এটা সম্পূৰ্ণ জীৱন জীয়াই থাকিব বিচাৰিছে, ভিতৰৰ পৰা সুখ কি হয় বুজিব বিচাৰিছে, পৰিয়ালক সময় দিয়ক, আপোনজনৰ লগত সময় কটাওক, সমাজৰ কাৰণে কিবা কাম কৰক। আপুনি মৃত্যুৰ পাছত কান্দি কান্দি যাবলগীয়া দিন কেতিয়াও নাহে।